হেল্ল' বন্ধু বান্ধৱীসকল, মই নয়ন চুমু সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আমি যাবলৈ ওলাইছোঁ নাহৰকটীয়া বিশেষ এটা কাৰণত। তো গাইজ কাৰণটো এতিয়া নকওঁ, ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব। তো আজি আমি নাহৰকটীয়া যাম, লগত মোৰ লগৰ এজন আছে, লগৰজনে আৰু মই যাম। তো গাইজ ভিডিঅ'টো অন্তিম পৰ্যায়লৈকে চাই থাকিব। তো কি উদ্দেশ্য লৈ আমি নাহৰকটীয়ালৈ গৈছোঁ নিশ্চয় গম পাব দেখি। তো চাই থাকক। তো গাইজ আমি কাপোৰ চাপোৰ বেগত ভৰাই লৈছোঁ, মানে সাজু হৈছোঁ আৰু যাবলৈ বুলি। কাপোৰ বেগত ভৰাই লৈছোঁ। শাৰদী প্ৰেমৰ শেৱালি তুমি মোৰ প্ৰতিশৰতৰ শেৱালি তুমি মোৰ। তো গাইজ আমি খাই মেলি ভাত পানী খাই ল'লোঁ, কাপোৰ চাপোৰ পেক কৰি ল'লোঁ। এতিয়া যাবলৈহে বাকী আৰু, মানে এতিয়া ওলাই যাম ঘৰত। তো গাইজ আমি এতিয়া ট্ৰেইনৰ আলিয়া আহি আছোঁ, মানে ষ্টেচনলৈ বুলি। ষ্টেচন পামগৈ আৰু। তো আমাক লগৰ এজন ড্ৰপ কৰি থৈ গ'লগৈ। এতিয়া আমি এডোখৰ খোজে আহি আছোঁ ট্ৰেইনৰ আলিয়া এজন মোৰ লগৰজন আৰু মই। তো গাইজ আমি আহি পাই গ'লোহি লংকটীয়া ষ্টেচন। আপোনালোকে ভাবিছে চাগে ইয়াত প্লেটফৰ্ম নাই, এইটো কেনেকুৱা ধৰণৰ ষ্টেচন। তো এইটো হ'ল সৰু সুৰা ষ্টেচন। ইয়াত অকল পেচেঞ্জাৰখনহে ৰখে। তো গাইজ আমি এতিয়া পেচেঞ্জাৰখনতে যাম নাহৰকটীয়ালৈ। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনতে পৰিছে। উজনিৰে ৰেলখনি বুকুতে চলিছে, নামনিৰে ধুমুহা মোৰ মনতে পৰিছে। তো গাইজ আমি আহি পাই গ'লোহি বৰ্তমান নাহৰকটীয়া। দেখিবলৈ পাইছে সন্ধিয়া হৈ গ'ল, আন্ধাৰ হৈ পৰিছে। তো এতিয়া আমি নামিলোঁ ষ্টেচনত। অলপ আগলৈ যাওঁ, বহুতো আন্ধাৰ হৈ পৰিছে, দেৰি হৈ গ'ল বহুত। তো গাইজ আপোনালোকক নাহৰকটীয়ালৈ অহা কাৰণটো কোৱাই নাই ন। কাৰণটো হ'ল এইটো, চাই লওক। শ্ৰীমন্ত শংকৰদেৱ সংঘ 91 সংখ্যক অধিৱেশন। তো গাইজ আমি তালৈকে গৈ আছোঁ। তো গাইজ অধিৱেশনৰ কিছু মুহূৰ্ত আপোনালোকক নেক্সট ব্লগত দেখাবলৈ চেষ্টা কৰিম। আজি ভিডিঅ' আৰু নকৰোঁ কাৰণ সন্ধিয়া হৈ পৰিল ন। লগৰজনো এতিয়া বৰ্তমান আহি পোৱাই নাই আমাক পিক আপ কৰিবলৈ। তো আজি ভিডিঅ'লৈ ইমানেই। তো বন্ধুবাই বাই বাই।